हेलो एवरीवन नमस्कार। आज मैं आको आपनालोकर ओसरत एटा रेसिपि লৈ পেলাই ওলালো হাতত এখন কটাৰী আৰু এটা বেঙেনা লৈ পেলাই কাৰণ মই আজি বেঙেনা ফ্ৰাই বনাম তাকে আপোনালোকৰ আগত শেয়াৰ কৰো বুলি ওলালো। বলক তেনেহলে ভিডিওটোৰ মাজলে প্ৰথমতে মই বেঙেনাটো কটাৰ আগতে প্ৰথমতে মই বেটাৰটো বনাই লম। যত লাগিব মোক বেসন লাগিব আৰু চাউলৰ গুৰি লাগিব আৰু লাগিব ময়দা লাগিব। এইবিলাক বস্তু লৈ পেলাই মই বেটাৰটো বনাই লম। বলক তেনেহলে ভিডিওটোৰ মাজলে আৰু আপোনালোকে ভিডিওটো স্কিপ কৰি নাচাব, সম্পূৰ্ণ ভিডিওটো চাব আৰু মোক লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। তেনেহলে বলক তেনেহলে ভিডিওটোৰ মাজলে। এয়াই হৈছে সেইবিলাক বস্তু। মই এয়া দুবাটি বেসন লৈছো, সৰু সৰু বাটিয়ে দুবাটি, আৰু মই লগত লৈছো এয়া পিঠাগুৰি মই 4 চামুচ লৈছো, আৰু মই ময়দা 3 চামুচ, এয়া 3 চামুচ আছে, আৰু মছলা ভিতৰত কালজিৰা আৰু অলপ জিৰা আৰু ৰেড চিলি পাউডাৰ আৰু বেকিং পাউডাৰ। এতিয়া ইয়াতে মই নিমখ অকণমান দিম, ইয়া নিমখ দিলো। নিমখ দিয়াৰ পাছত ইয়াতে মই হালধি গুৰি দি লম, ইয়া হালধি গুৰি। তাৰ পাছতে মই ইয়াতে ব্যৱহাৰ কৰিম কালজিৰা। কালজিৰা ব্যৱহাৰ কৰাৰ পাছত মই এয়া পিঠাগুৰিখিনি দি দিলো আৰু মই ময়দা দিলো। গোটেইবিলাক মই এতিয়া ভালদৰে সানমিহলি কৰি পেলাম। সেইবিলাক দিয়াৰ আগতে কিন্তু মই বেকিং পাউডাৰ ইমান অকণমান দিছো, দেখিছে নহয়, ইমান অকণমান, আৰু অকণমান যদি কম হোৱা যেন লাগে আপোনালোকে দি ল'ব পাৰে। এতিয়া সানি পেলাইছো গোটেইবিলাক। ময়দা আৰু পিঠাগুৰি আপোনালোকে দিবলৈ নাপাহৰিব। ময়দা আৰু পিঠাগুৰি দিলে খাবলৈ বিৰাট ভাল লাগে আৰু খৰখৰীয়া টাইপৰ হৈ থাকে বহুত দেৰিলৈকে। এতিয়া গোটেইবিলাক মই এনেকৈ ভালদৰে সানমিহলি কৰি পেলাইছো, এয়া দেখিলে। এতিয়া ইয়াৰ ওপৰত মই ব্যৱহাৰ কৰিম জিৰা আৰু ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো মই ব্যৱহাৰ কৰিছো অলপ জ্বলাৰ বাবে আৰু অলপ কালাৰৰ বাবে। এতিয়া অলপ কম কমকে নৰ্মেল পানী দি পেলাই সানি থাকিব লাগিব। বেছিকৈ একেবাৰতে পানী দি নলব, নহলে একেবাৰে পনীয়া হৈ যাব পাৰে। সেইবাবে কম কমকে দি পেলাই এনেকৈ সানি লব। এয়া দেখিছে, এনেকৈ কম কমকে দি পেলাই মই সানি গৈছো। এয়া সনাটোৱে মেইন। ইয়াত যদি বেছি পনীয়া হৈ যায় খাবলৈ ভাল নালাগে, আৰু লগতে ফুলিও নুঠে বস্তুটো, সেইবাবে সনাটো মেইন দৰকাৰ হয়। এয়া দেখিছে মই বহুত দেৰিলৈকে এনেকৈ মানে ফেটি আছো। ফেটি থাকিলে বহুত ভাল হয়, বস্তুটো মানে মিহিমূৰীয়া হৈ যায়, সানমিহলি কৰাটো খুব মিহি হৈ যায়। এয়া দেখিলে। এতিয়া মই এটা আঙুলি এনেকৈ ডুব মই চাইছো, এয়া দেখিছে, আঙুলিত মানে বস্তুটো এনেকৈ লাগি থাকিব লাগিব। এয়া দেখিলে। এয়া মোৰ বেটাৰটো ৰেডি হৈ আছে। এতিয়া মই অকণমান দেৰিৰ কাৰণে ঢাকন মাৰি ৰাখি দিম। আনফালে মই বেঙেনাটো এতিয়া লৈ আহিলো কাটি ল'বলৈ। এয়া দেখিছে এটা সাইডে অলপমান পোক ধৰা হয়, তথাপিও কামত দিব বাৰু। এয়া পোক ধৰা সাইডে মই এনেকৈ কাটি পেলাইছো, আৰু অকণমান পোক ধৰা আছে সেইটোও মই কাটি পেলাই এনেকৈ ৰাখি দিছো। এতিয়া মিহি মিহি পিচ কৰি মানে একদম পাতলকে পিচ কৰিব লাগিব। পিচটো কৰোঁতে কিন্তু একদম সাৱধান, চোকা কটাৰী ল'ব, নহ'লে পিচটো কৰিবলৈ অলপ অসুবিধা হয়। এয়া দেখিলে মই পিচটো এটা কৰিলো আৰু এখন নেক্সট কৰি ল'ম। একেবাৰে পাতলমূৰীয়াকৈ কৰিব লাগিব যাতে সোনকালে সিজি যায় আৰু গম পোৱা নাযায় বেঙেনা হয় বুলি গম পোৱা নাযায় পাতল হ'লে। এয়া দেখিছে একদম পাতলমূৰীয়াকৈ মই কৰি পেলাইছো। এয়া দেখিলে মই গোটেইকেইখন এনেকৈ বনাই পেলালো। এটা সাইড যে বেয়া আছিলে সেইটো মই এনেকৈ সৰু চুকীয়াকৈ বনাই পেলালো। এতিয়া এইবিলাক চাওক, বেটাৰবিলাক বহুত দেৰি থোৱাৰ পিছত এনেকৈ ফুলি গ'ল বস্তু। এয়া মই এতিয়া এখন বেঙেনা ইয়াতে দি পেলাই এনেকৈ চাইছো, চাওক এনেকৈ লাগি ধৰিব লাগিব। এখন মই এনেকৈ ভাজিও পেলাইছো। মই কিন্তু মিঠাতেল আৰু ৰিফাইন তেল দুইটাই মই ব্যৱহাৰ বেঙেনা ফ্ৰাইত কিন্তু মিঠাতেল আৰু ৰিফাইন তেল দুইটাই ব্যৱহাৰ কৰিলে তাৰ গোন্ধটো খুব ভাল আহে। এয়া মোৰ ভজা হৈ আছে আৰু এখন দুখনকৈ ভাজি ভাজি থৈ গৈছো মই, আৰু বস্তুটো খুব সুন্দৰকৈ ফুলি আহিছে। আপোনালোকে দেখা পাইছে, এয়া দেখিছে নহয়, খুব সুন্দৰকৈ ফুলি আহিছে। এয়া দেখিছে মই দুখন দুখন একেবাৰে দি দিছো, কোনো প্ৰব্লেম নাই, দি দিব পাৰে এনেকৈ, একেবাৰে লাগি নধৰে। এয়া দেখিছে খুব ধুনীয়া হৈছে, এয়া ফুলি আহিছে। এয়া মই ডাঙৰমূৰীয়া এখন ফ্ৰাই কৰি দেখাইছো। এয়া চাওকচোন কিমান সুন্দৰকৈ ফুলি আহিলে বস্তুটো, খুব সুন্দৰ হয়। এয়া দেখিছে, মানে বহুত দেৰিলৈকে ভাজি থাকিব, সোনকালে মানে উলিয়াই নেপেলাব। সোনকালে উলিয়াই পেলালে কি হয় বস্তুটো মানে ঢিলা হৈ যায় সোনকালে। এয়া আৰু এখন আছে ভাজিবলৈ, এইখনো মই ভাজি পেলাইছো এনেকৈ। এয়া দেখিছে
খুব সুন্দৰকৈ ফুলি আহে। এয়া চাওক, মই গোটেইবিলাক লৈ আহিলোঁ। গোটেইবিলাকেই সুন্দৰ হৈছে, গোটেইবিলাকে ভালদৰে ফুলি আহিলে আৰু মচমচীয়া টাইপৰ হৈ আছে আৰু বহুত দেৰিলৈকে আপোনালোকে এনেকৈ ৰাখি দিবলৈ পাৰিব। এইবিলাক কিন্তু আপোনালোকে ভাতৰ লগত নতুবা চাহৰ লগত যিকোনো লগতে খাবলৈ পাৰে। মই কিন্তু ভাতৰ লগতে খাম। আৰু এনেকুৱা মচমচীয়া হৈ থাকিলে আপোনালোকে বহুত দেৰিলৈকৈ ভালদৰে ৰাখিবলৈ পাৰিব। আৰু আজি মোৰ এই ৰেচিপিটো আপোনালোকক দেখালোঁ কিয়, ময়দা আৰু পিঠাগুড়ি দিয়া কাৰণটো হ'ল বহুত দেৰিলৈকে মচমচীয়া হৈ থাকে, সেইবাবে মই ময়দা ব্যৱহাৰ কৰিলোঁ। এয়া চাওক কিমান সুন্দৰকৈ ফুলি আছে, বস্তুটো দেখিছে নহয়। এয়া খুব সুন্দৰ হয় ৰেচিপিটো, খাবলৈ খুব ভাল লগা এটা ৰেচিপি হয়। এয়া দেখিছে কিমান মচমচীয়া হৈ আছে। আৰু এটা মই ভাঙি পেলাই আপোনালোকক দেখাই দিম ৰ'ব। এতিয়া এইটোৱে মই আপোনালোকক ভাঙি পেলাই দেখাই দিছোঁ, চাওক। এয়া দেখিছে ভিতৰত বহুত ভালদৰে সিজি গ'ল আৰু কোনো চিন্তা কৰিবলৈ নালাগে, ইমান ধুনীয়াকৈ ফুলি আহিছে। ঠিক আছে বাৰু ফ্ৰেণ্ডছসকল, আজি যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ একদম নাপাহৰিব। আজিলৈ আহোঁ, টাটা, বাই বাই।